হেল্ল'। ঐ ক'ত আছা? এনেই ফোন লাইনত বহি আছোঁ। কি কৰা? এনেই আছোঁ আৰু। অঁ। ঐ কি কৰি আছা? এনেই বহি আছোঁ। পঢ়া শুনা কেনেকুৱা? আছে আৰু চলি আছে। শুনা পালোঁ বোলে পঢ়া শুনাৰ লগে লগে নৃত্য শিকি আছা? হয় হয়, শিকি আছোঁ। তেনেহ'লে আমাৰ পথাৰত হ'বলগীয়া নৃত্যত অংশগ্ৰহণ। হয় হয়, নিশ্চয় কৰিম। অঁ ঠিক আছে কৰিবি। হ'ব দে, মই এটা কাম কৰি আছোঁ, পিছত কথা পাতিম। অঁ ঠিক আছে হ'ব দে, ময়ো তেনেহ'লে আহোঁ। ৰাজুতো প্ৰগ্ৰামৰ কথা ক'ল, মইতো য়েছ বুলি ক'লোঁ। এবাৰ কমিটিক সুধি চাওঁ। হেল্ল' দাদা, প্ৰগ্ৰামটো কেতিয়া আছে? এমাহমান আছে আৰু। অঁ এমাহ না, হ'ব দিয়ক ঠিক আছে। খন্তেক পিছতে আমাৰ আজিৰ নৃত্য অনুষ্ঠানটি আৰম্ভ হ'বহি। সেয়ে সকলো নৃত্যপ্ৰেমীক সাজু হৈ থাকিবলৈ ইয়াৰে অনুৰোধ জনালোঁ। এয়া আজিৰ আমাৰ প্ৰথম নৃত্যশিল্পী। দাদা প্ৰগ্ৰাম শেষ পালেনে? হোৱা নাই, কিয়? আমাৰ এজন কেণ্ডিডেট আছিল। ক'ত আছে? মোৰ লগতে আছে। অঁ সোনকালে আহিব দিয়া। নামটো কি? বিজয় সূত্ৰধৰ। ঠিক আছে, আহিব দিয়া। অঁ ঠিক আছে, মই লৈ আহি আছোঁ। ঠিক আছে, সোনকালে আহিব দিয়া। এয়া আপোনালোকৰ সন্মুখত বিজয় সূত্ৰধৰ। আৰু বিজয় সূত্ৰধৰৰ পিছতে পৰিয়ালক সাজু হৈ থাকিবলৈ ইয়াৰে অনুৰোধ জনালোঁ।
তোমাক বাৰে বাৰে কৈছোঁ যে নৃত্য কৰিব নালাগে, তেতিয়াও তুমি মোক জোৰ কৰিছা যে নৃত্য কৰিব যাম। তথাপিও মই নৃত্য কৰিবৰ কাৰণে তোমাক লৈ গৈছোঁ। এতিয়া চোৱা তোমাৰ অৱস্থাটো কি হৈছে, তোমাৰ ভৱিষ্যতটো একদম অন্ধকাৰ হৈ পৰিছে। ডান্সত অলপ চলপ হয়, দুখ পায়, অকল হয় ঠিক হৈ যাব, অলপহে দুখ পাইছে। এতিয়া আৰু এইবোৰ কৈ কিনে লাভ নাই। তো যি হোৱাৰ হৈ গৈছে, তো জলদি ডক্টৰ মাতক। কি কৰিম মানে এতিয়া ডক্টৰ মাতিব লাগিব, যিহেতু ফোন কৰক জলদি। দুখ পাইছে এতিয়া। হেল্ল', হয় ছাৰ, মানে মোৰ ঘৰত মোৰ ল'ৰাটো নৃত্য কৰিবলৈ যায়, মানে ভৰিত দুখ পাইছে, মানে চিকিৎসা কৰিবলৈ আপোনাক আহিব লাগিছিল। কিমান সময় লাগিব? ঠিক আছে, মই আপুনি যিমান জলদি পাৰে। কাৰ কি হ'ল? এই জানো কি হ'ল? ইয়াতে অলপ দুখ পাইছে, মানে নৃত্য কৰি থাকিব লাগিব। উপায় নেকি? এইখিনি জেগা বিষ আছে নেকি? ইয়াত দুখ পাইছে নে ইয়াত দুখ পাইছে? ইয়াত না? ঠিক আছে, মই চাই আছোঁ। মই কেইটামান দি আছোঁ, কলে ঠিক হৈ যাব। কিবা ভাঙিছে নেকি? দাদা ইফালে আহক। এইটো ৰাতিপুৱা খোৱাৰ আগত দিব, মানে খালী পেটত অলপমান গৰম পানী দিয়ে, তেতিয়া বহুত ভাল। আৰু এইটো আপুনি খোৱাৰ পিছত দিনে দুবাৰ খুৱাব, এটাকে। ঠিক আছে, এইখিনি খোৱাৰ পিছত কি ৰিজাল্ট হয় মোক জনাব। এতিয়া ছাৰ আপোনাৰ ভিজিটটো কিমান হ'ল? হ'ব, মোৰ দোকানত গৈ পেলাই দিলে হ'ল, মই ঘৰখন আছোঁ, ঠিক আছে, তাত লৈ আহিলে হ'ল। ধন্যবাদ। ঠিক আছে, মই হয় এতিয়া নহয়, ঠিক আছে, এইটো সময়মতে খুৱাব কিন্তু। বাকী চিন্তাৰ একো নাই, ঠিক হৈ যাব, অতি সোনকালে ঠিক হ'ব। আহক দিয়ক। ঠিক আছে, ধন্যবাদ। নমস্কাৰ বন্ধুসকল, অপেক্ষাৰ অন্ত হ'ল। এয়া আমাৰ নতুন চাৰ্ট ফিল্মৰ প্ৰথম ভাগ। চাওক, অনুভৱ কৰক আৰু কমেণ্টত আপোনাৰ মতামত জনাব নাপাহৰিব। দ্বিতীয় ভাগ অতি সোনকালে আহি আছে, কেৱল আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল SDC বয়জত। ছাবস্ক্ৰাইব কৰি ৰাখক যাতে নতুন ভিডিঅ' মিছ নকৰে। আপোনালোকৰ সমৰ্থনে আমাৰ শক্তি। ধন্যবাদ আৰু লগতে থাকক।